हेलो एभ्रिवान কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল ধনশ্ৰীব্লগ চলে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভাল লাগছে আসলতে আজি আমাৰ দুগুৰ জন্মদিন আৰু জন্মদিনৰ দিনা এতিয়া বাজিছে 9:30 ৰাতিপুৱা একদম পুৰা টোপনি মাৰি আছে উঠাই নাই মানে কি কালি ৰাতি বহুত ৰাতিকে আৰু টোপনি গ'ল সেইকাৰণে সি এতিয়া মানে উঠাব পৰা নাই আৰু তো মোৰ ৰাতিপুৱা কামখিনি হ'ল আৰু আজিৰ দিনটোত আজিৰ তাৰিখত আমাৰ দুগুই আমাৰ মাজত আহিছিল আজি তো আজি তাৰ 4 বছৰ কমপ্লিট হ'ল ভাগৰ লাগছে তো ভাবছোঁ আৰু বিশেষ একো নকৰোঁ অলপমান ভাগৱত পাঠ কৰিম অলপমান তো বিশেষ ডাঙৰ বা মানে আগতে বহুত কৰিছোঁ তো সেইকাৰণে মানে বহুত ডাঙৰটোৰো কৰিছোঁ আৰু ইয়াৰো কৰিছোঁ সেইকাৰণে ভাবিলোঁ যে এইবাৰ বিশেষ একো নকৰোঁ অলপমান তাৰ নামত অলপমান ভাগৱত পাঠ কৰি থ'ম সেইখিনিয়ে ভাবিছোঁ আৰু কাকো মাতা নাই বা বেছি কৰা নাই কেৱল অনলি এটাকে কোৱা গৈছে মামা আইতা ৰাতিপুৱাই আহি পেলাই তো মই ভিডিঅ'টো আজি ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব তো দুগুক উঠাই দিয়া ৰ'ব আৰু গো আমাৰ বাৰ্থডে বয় শুই আছে আজি আৰু গো মামা আইতা আহি পালাকে তুমি উঠাই নাই চোন হেৰিছ মামা আইতা আহি পালাকে আজি কাৰ বাৰ্থডে আজি কাৰ বাৰ্থডে আমাৰ দুগুৰ আজি বাৰ্থডে আহা উঠা বাগাত দি থাকিলে নহয় আজি বাৰ্থডে তোমাৰ কেক কাটবা না অজন কেক কাটবা না তুমি কেক কাটবা না কৈ দিয়াচোন হাই কৈ দিয়া হাই কৈ দিয়া আজি আমাৰ দুগুৰ বাৰ্থডে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে সি তাত আপুনি হয়ে নাই আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে সি এজন ভাল মানুহ হিচাপত পৰিচয় ল'ব পাৰে আৰু তো সেইটোও কামনা কৰিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব ভাল মানুহ বিশেষ একো নালাগে আৰু ভাল মানুহ এজন যাতে সমাজৰ ভাল মানুহ এজন হৈ উঠে আৰু নহ'লে গো বা উঠা মামা আইতা আহিছে মামা আইতা আহিছে গো উঠা তো ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে আশা কৰিছোঁ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সহযোগ কৰিব অলপমান তো চাই থাকক ভিডিঅ'টো আৰু গোটেই দিনটো দেখাম আৰু কি কৰোঁ মই ক'লোৱে বিশেষ একো নকৰোঁ যিখিনি কৰোঁ সেইখিনি আপোনালোকক দেখাম তো চাই থাকক একদম পূৰা বেলুন ফুকত লাগি গৈছে
খা কেনা আইছি দুগু বঢ়িয়া আইছি জন্মদিন পাতছো না পাতা নাই তা কেনা আইছি দুনু খানা ক কেনে আইছি ক পিছত ষ্টপ কৰিম পিংকে চাব এনে করলে তো বেছিকে চাব দেখো কই দেখ কেনে আইছি কন ভাল হয়েছি না ভাল লাগছে না সৰু ও কেনে আইছি গম পাই নাই আধা গেলে পনীর দিয়া নাই লাগব নেকি অলপ লাগব অলপ সদায় ভাতি পিঠা খাব লাগে না কি কাৰণটো অঁ সেইকাৰণে এনেকৈ মুচি মুচি খাব লাগে কষ্ট কৰাটোহে গম পায় তিনি মানুহৰ আগতে কি গম পাব কষ্ট কৰি আনাতে গম পায় আজি আনাতে সেইকাৰণে ফেলব নালাগে এনেকৈ ৰুকি আমাৰ দুগুই নাখালাগে ভাত এনেকৈ খিচিৰ মিচিৰ